Hey guys, good morning. Welcome to my YouTube channel. তো বহুদিন মই ভিডিঅ' দিয়া নাই, আজি মই ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। কমেও 10 মাহ হ'ল মই ভিডিঅ' দিয়া নাই, গতিকে আজি মই আগবাঢ়িছোঁ ভিডিঅ' এটা দিবলৈ আমাৰ গাঁৱৰ পৰা। আপোনালোকে বহুতে নাজানে নখোৱা কি। নখোৱা হৈছে এনেকুৱা এটা উৎসৱ, যি উৎসৱত তাৰমানে আঘোণ মাহত ধানবোৰ কাটি আনি ধানবোৰ ধৰা চাউল বনাই একেলগে ভোজ ভাত খায় লগ হৈ। সেই ভোজ ভাত খোৱাৰ ৰীতি নীতিটোকে কোৱা হয় নখোৱা উৎসৱ। বহুতেই নাজানে নখোৱা কি আমাৰ গাঁৱৰ যুৱ সমাজে লগ হৈ এটা অনুষ্ঠান বনাব খুজিছে নামনি অসমত। হয়তো এই প্ৰথম নে কি মই সেইটো ভালকৈ মই নাজানো, যদি কিছুমানে জানে তলত কমেণ্টত জনাব। তো আমাৰ গাঁৱৰ এই যুৱ সমাজসকলে লগ হৈ এটা ধুমুহা নামৰ এটা সংস্থা গঠন কৰিছে। এই ধুমুহাৰ সৌজন্যত তাৰমানে নখোৱা উৎসৱটো পালন কৰিবলৈ বিচাৰিছে। গতিকে এই অনুষ্ঠানত তাৰমানে কিছুমান ঘৰ বনোৱা যাব। এইটো চাওক নৰাৰ ঘৰ। ইয়াত জুবিন দাক আকৰ্ষণ কৰিবলৈ জুবিন দাক সেই ধৰণৰ বস্তু ক্ৰিয়েট কৰিব। আৰু এইবোৰ চাওক সৰু সৰু ঘৰ, এই ঘৰবোৰ চাওক। সেই ঘৰত কিছুমান প্ৰদৰ্শনী অনুষ্ঠান টাইপ কৰা হ'ব। ইয়াত থাকিব তাৰপিছত ইয়াত থাকিব এইবোৰ এই চাং ইয়াত বহিবলৈ সুবিধা কৰাৰ বাবে এই বস্তু কৰা হৈছে। এইবোৰ ঘৰ বনাই থকা হৈছে। ইয়াত জুই ধৰাৰ ব্যৱস্থা কৰা হ'ব আৰু মাহলটো যাতে গৰম হৈ থাকে তাৰ বাবে ব্যৱস্থা কৰা হ'ব। এইবাৰ আপোনালোকক মই ধুমুহাৰ সদস্যসকলক দেখুৱাব বিচাৰিছোঁ। এইটো চাওক, এইবোৰ সকলোবোৰ ধুমুহাৰ সদস্য। এতিয়া আমি ঠেলালৈ ওলাই আহিছোঁ। এতিয়া আমি যাম ৰেল লাইনৰ অভিমুখী। চাওঁ ক'ত তৰা গছ আছে। এইবোৰ চাওক সকলোবোৰ তৰাই তৰা কাটিলেই হ'ল আৰু দেই। আৰু তৰাবোৰ বোলে চুটি চুটি হয়। চ' আমি আগবাঢ়ি যাওঁ, আগৰ ফালে কি আছে চাওঁ। আৰু আমি ৰেল লাইনে যাই আছোঁ। এইবোৰ চব তৰা। এয়া আপোনালোকে দেখিবলৈ পাইছে সকলো পালা মাৰা, চব পালা মাৰিছে, চব বহিছে। সেইজনে যাবলৈ চেষ্টা কৰিছে কিন্তু যাব হ'লে পৰা নাই। আহি আছে ৰখি চাওক, আকৌ চাওক জুম কৰি দিছোঁ। চব পালা মাৰা এইবোৰ শিল মাৰি আছে। এইখিনি ঠাইত আমি তৰাপাত কটাবোৰ কেঞ্চেল কৰিলোঁ। এতিয়া আমি আগবাঢ়ি যাওঁ। চাওঁ ক'ত আছে তৰা গাছ, কিন্তু তাতে মৌ থকা বুলি শুনিছোঁ। দেখা যাব কি হয়। এইখিনি হ'ল আচল ঠাই তৰা গাছ পোৱা। যিসকলে তৰা গাছ চিনি নাপায় তেওঁসকলক দেখুৱাই দিছোঁ। এইবোৰ চাওক তৰা। এইবোৰ তৰা গাছ তৰা। এইবোৰ চাওক সদস্য আহি আছে।
গাইজ আমি পাতিব বিচৰা নখোৱা উৎসৱৰ মূল মানুহজন হৈছে এখেতক সুধিবলৈ চেষ্টা কৰিম যে আপুনি তাৰমানে এই আইডিয়াটো কেনেকৈ আহিল এই আইডিয়াটো যে নখোৱা উৎসৱ যে আমাৰ গাঁৱত পাতিব লাগে এই প্ৰথম আমাৰ গাঁৱৰ উৎসৱ কেনেকৈ আহিলে আইডিয়াটো মানে এইটো বস্তু আমি টিভিত দেখি থাকোঁ যে আপোনাৰ সকলো ন খায় কিন্তু আমাৰ এইফালে এই প্ৰব্লেমটো নাই প্ৰব্লেমটো নথকাৰ কাৰণে ভাবিলোঁ যে এনেকুৱা কথা যে জেগাও আছে সুবিধাও আছে যে ল'ৰাখিনি নতুন আমি নাজানে বস্তুটো যে এইটো কি বস্তু ন খোৱাটোনো কি বস্তু নাজানাৰ কাৰণে ভাবিলোঁ যে এনেকুৱা এটা অনুষ্ঠান কৰি চাওঁ নেকি এতিয়া কৰি চোৱাৰ কাৰণে ভাবাৰ কাৰণে এতিয়া যিয়ে নহওক বস্তুটো বহুতখিনি আগবাঢ়িছে এতিয়া আগলৈ কি হয় নাজানো এতিয়া আমাৰ সৰু সৰু ল'ৰা ছোৱালী যিমানখিনি আছে গোটেইখিনি উৎসাহিত হৈ আহিছে সেইকাৰণে ভাল লাগিছে এতিয়া বনাইছোঁ চাওঁ কি কেনেকুৱা কি হয় কি নহয় ন কৰিছোঁ এতিয়া তাৰমানে কি ব্যৱস্থা কৰা যাব অহাকালি যিহেতু 15 ডিচেম্বৰ অহাকালি তাৰমানে এই বস্তুটো অনুষ্ঠানটো অনুষ্ঠিত হ'ব তাৰমানে কি কৰা যাব ক'ত বস্তুটো দেখাই দিলে ভাল হয় বস্তুটো মানে আমাৰ ইয়াতে এতিয়া নখোৱা উৎসৱ বুলি ক'লে মানুহে মেইন খোৱা বোৱাটোহে গুৰুত্ব দিয়ে নহয় জানো খোৱা বোৱাটো গুৰুত্ব দিলে আমি আৰু ধৰা এতিয়া নতুন ধানৰ চাউল তাৰপিছত তোমাৰ দালি চব্জি পৰা ধৰি হাঁহৰ পৰা ধৰি মাছৰ পৰা গোটেইখিনি আইটেমে থাকিব ইয়াতে তাৰ উপৰিও থাকিব আমাৰ ইয়াতে তোমাৰ এই বাঁহত দিয়া চুঙাত দিয়া পিঠা থাকিব তাৰপৰা পিঠা থাকিব এনেকুৱা কিছুমান আইটেম থাকিব যিখিনি আমাৰ ধৰা অসমীয়া সমাজৰ যিখিনি মানে ধৰা জড়িত বস্তু যিখিনি পিঠা বনাব সেইখিনি বস্তু থাকিব এতিয়া ইমানখিনি পৰা নাই আমি তথাপিতো চেষ্টা কৰি আছোঁ যে মানুহখিনি জানক যে বস্তুটো এনেকুৱা এটা উৎসৱ এটা আছে এইটোতো তোমাৰ নাইকিয়া হৈ গৈছে বস্তুটো নখোৱা উৎসৱ বুলি ক'লে মানুহে এতিয়া নাজানে সৰু বাচ্ছাটো নাজানে মই এনে বাচ্ছাটা সুধিছোঁ নখোৱা বুজি পোৱা নাপায় সি কৈছে কি বস্তু এইটো উল্টা মুখে প্ৰশ্ন সুধিছানো কি বস্তু গতিকে কি বস্তু যদি হয় মানে 15 তাৰিখে আহিবা চাবা বস্তুটো এনেকুৱা ধৰণৰ বস্তু তাৰমানে সেইখিনি চাওঁ এইবছৰ কেনে ছাকচেছ হ'ব পাৰোঁ যদি এইবছৰ ছাকচেছ হওক তেতিয়া আমাৰ প্ৰতি বছৰ এইটো এটা অনুষ্ঠানে থাকি যাব এইটো ৰাইজৰো বহুতখিনি সহায় আছে ইয়াতে বস্তুটো বুজি পাইছে তাৰমানে যে এনেকুৱা এটা উৎসৱ আছিলে আগতে কয় আছিলে এতিয়া নাই ৰাইজে বহুত সহায় পাইছোঁ ইয়াতে আমিও যিহেতু ৰাইজৰ লগতে জড়িত বাকী গোটেইখিনি ল'ৰা আছে সৰু সৰু ল'ৰা গোটেইখিনি আছে দিনে ৰাতি কাম কৰি আছে নেজানে বনাব তথাপিতো চেষ্টা কৰিছে এইটো বস্তু বনাই আছোঁ এনেকৈ বনাওঁ খালি উৎসাহটো দিবলৈ কৰি আছে কামবিলাক সেইখিনি আৰু এনেকৈ চাওঁ কি হয় ন তো এতিয়া দাদাই দেখুৱাব এই বস্তুটো এই ঘৰটো কি কৰা যাব কেনেকুৱা ধৰণৰ কি আইডিয়া সেইবোৰ সকলো জনালে হ'ল এইটো হ'ল মানে আমাৰ নৰাৰে ঘৰ গতিকে আমাৰ আলহীখিনি আহিলে ইয়াতে বহি মেলি ৰেষ্ট ল'ব ইয়াতে এনেকুৱা তাৰপিছত এইবিলাক ঘৰ বনোৱা গৈছে আমাৰ সৰু সৰু ঘৰ বনোৱা গৈছে এইবোৰত মানে আমাৰ প্ৰদৰ্শনী এটা থাকিব প্ৰদৰ্শনীটো হ'ল মানে ধান চান এতিয়া ধানবিলাক মানুহে ভাত খায়হে এতিয়া ভাতটো খায় এতিয়া ভাতটো চাউলটো কি বা জহা চাউল বা কি বা বৰা চাউল এতিয়া বৰা চাউলটো খায় কিন্তু বৰা চাউল ধানটো চিনি নাপায় বা জহা চাউলৰ ধানটো চিনি নাপালে আমি কি এইবিলাকত মানে ধানবিলাক চিনাকি কৰাই দিয়াৰ কাৰণে এটা ঘৰ ৰাখিছোঁ মানে এইবোৰ প্ৰতিটো জহা ধান আইজোং ধান এনেকৈ আমাৰ ৰঞ্জিত ধান থাকে ধানবিলাক চিনাকি পৰ্ব তাৰমানে এইবোৰত আৰু সেইটো ঘৰত আমাৰ সেইখিনি জেগাত জুই জ্বলাওঁ আমি সেইখিনি জুই জ্বলাওঁ এনেকৈ এটা পৰ্বটো কৰিম আৰু চাওঁ কিমান দূৰ আগবাঢ়ে কি কথা কি ৰাইজৰ ঘৰত থাকিবই আছে উৎসাহিত ল'ৰাখিনি ধুনীয়াকৈ এইবিলাক কাম কৰি আছে তৰা গছেদি ঘৰ বনাই আছে তৰা গছেদি ঘৰ বনাই আছে এইবোৰ হ'ব এতিয়া তৰা গছেদি ঘৰ বনাই আছে আজিকালি এইবিলাক বস্তু পাবলৈ নাই দেখিবলৈ নাই গতিকে আমাৰ ল'ৰাই তৰা গছ আনিছে আনিয়ে কাটি মেলি ঘৰ বনাই আছে এইবিলাক You don't see the things I see. I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. Oh, 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 you
তো সকলোৱে এই নখোৱা উৎসৱত অহাকালি অনুষ্ঠিত হ'বলগীয়া এই উৎসৱত তাৰমানে সকলো আহিলেই হ'ল সহযোগিতা কৰিলেই হ'ল তো বাছ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় অসম Just keep following your heart.